নমস্কাৰ স্বাগতম জনাইছো খবৰৰ মাজলৈ যোগাসন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে ধেমাজি জিলাৰ বাটঘৰিয়াৰ এগৰাকী কণমানি ধেমাজিৰ এইগৰাকী কণমানিৰ প্ৰতিভা দেখি আচৰিত হ'ব আপুনিও কণমানিজনীৰ নাম ৰাণী সোণোৱাল ঘৰ ধেমাজি জিলাৰ বাটঘৰিয়াত বাটঘৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এইগৰাকী কণমানি ছাত্ৰীয়ে দৈনিক প্ৰায় 1 ঘণ্টা ধৰি ঘৰতে অনুশীলন কৰি আহিছে যোগাভ্যাস কিমান দিনৰ পৰা তুমি এইটো আৰম্ভ কৰিছা 2 বছৰ হ'ল মোৰ তুমি কাৰ পৰা শিকিলা নৱজ্যোতি ছাৰে মোক শিকাই বহুত মৰম কৰি শিকাই আমাক তুমি ইয়াতে কৰিছানে আৰু বাহিৰত ক'ৰবাত কৰিবলৈ গৈছা মই বাহিৰত গুৱাহাটী খেলিলোগে আৰু শিৱসাগৰ খেলিছোঁ শিৱসাগৰত খেলিছিলা ন হয় তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 7ত পঢ়ি আছোঁ কোন স্কুলত বাটঘৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ঘৰত বহুত উৎসাহ দিয়ে মায়ে আৰু পাপায়ো বহুত উৎসাহ দিয়ে এই খেলবিলাকত বহুত ভাল পায় মায়ে আৰু পাপাই তাইৰ নামটো হ'ল ৰাণী সোণোৱাল আৰু মই তাইৰ যোগ শিক্ষক মোৰ নাম শ্ৰী নৱজ্যোতি সোণোৱাল তাইক মই যোগ শিক্ষাটো প্ৰদান কৰি থকা প্ৰায় 2 বছৰ হৈছে আৰু পোনপ্ৰথমে তাই নিজৰ গা অসুবিধা মানে শাৰীৰিক দুৰ্বলতাৰ কাৰণে তাই এটা শ্বাস প্ৰশ্বাসজনিত অসুবিধা আছিলে প্ৰথমতে তাই সেই কাৰণটোতেই যোগত প্ৰৱেশ কৰিছিলে আৰু এতিয়া তাই সেই বেমাৰখিনি আঁতৰাই এতিয়া কম্পিটিশ্যনৰ লাইনটোত প্ৰতিযোগিতাৰ লাইনটোত যাব পৰা হৈছেগৈ আৰু যোৱা মাৰ্চ মাহত হৈ যোৱা সদৌ অসম ভিত্তিত যিখন যোগাসন প্ৰতিযোগিতাৰ তাত তাই সপ্তম স্থান লাভ কৰিব সক্ষম হৈছে আৰু আগন্তুক 7 জুলাইত ইণ্টাৰনেশ্যনেল এখন অনলাইন যোগাসনৰ কম্পিটিশ্যন হ'ব তাতে ভাগ ল'ব তাই আৰু আশা কৰোঁ আমাৰ অসমবাসী ধেমাজিবাসী সকলো ৰাইজে এই যোগৰ শিক্ষাটো নিজৰ ল'ৰা ছোৱালীক নিজৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে আৰু এখন সুস্থ সমাজ গঢ়িবলৈ সহায় কৰিব